মই বনাইছো বেলেগ বেলেগ কিন্তু টেকনিক খটাই দিছে পুৰা মামি শর্ট কৰি দি আছে গুটেকেটা হেল্ল' এভৰিৱান মাই নেম ইজ ৰাজন ৱেলকাম টু মাই ব্লগছ আৰজে ব্লগছ বাবু ফাইনেলি আজি মামীহঁতৰ ঘৰত আহিছো আৰু পুৰা মামী আজি আলু পিটিকা বনাইছে কাৰণ আজি হ'ব বুম মানে গোটেইকেইটা মিলি মানে এটা ইউনিক পাৰ্টি মানে কিহৰ পাৰ্টি সেইটো গম নাপাওঁ মানে ইফালে মানে পুচকা বনাই আছে মানে পানীপুৰি আমিতো পুচকা বুলি কওঁ যি নহওক পানীপুৰি যি নহওক আজি পানীপুৰি খোৱা হ'ব কোনে কিমান খাব পাৰে সেইটো হ'ব আজি পুৰা ফুল গোটেইকেইটা এক্সাইটেড না পুৰা এক্সাইটেড তো ইফালে গৰম গৰম আলু পিটিকা হৈ আছে আৰু পুৰা ইফালে পানীপুৰি হৈ আছে তো যিয়ে নহওক গাইছ ইফালে পুৰা পানীপুৰিখিনি হৈ গ'ল আৰু ইফালে পুৰা বহুতখিনি বনাইছে মানে গোটেইকেইটা মানে চেলেঞ্জিং মানে কোনে কিমান খাব পাৰে ইফালে মানে মামীয়ে পুৰা আলু পিটিকা মানে 1.5 ঘণ্টা পুৰি মানে আলু পিটিকাই বনাই আছে আৰু পুৰা মামী কিবা ক'ব নেকি আপুনি এতিয়া আমি তোমালোকক খাবলৈ দিম আৰু এতে তোমাৰ মামাই কিবা আনিছে ৰেষ্টুৰেণ্টৰ পৰা কিবা আনিছে মই দেখা নাই যে নহওক অলপ পিছত আপোনালোকক দেখাম এইটোৰ ভিতৰত কি আছে আৰু ইফালে পুৰা তেতলি টেঙা দি পুৰা মানে পানী হৈ গ'ল আৰু তেতলি টেঙা দিছে কিবা জালাদ চালাদ দিছে আৰু তো চেলেঞ্জিং আজি কিমান কেইটা খোৱা হ'ব মই 10টা খাম বেছি নাখাম 10টা বেছি খোৱা নহ'ব মানে আমাৰ হেৰিটো কম ষ্টকটো কম আছে বেছি কৰি বনোৱা নাই মানে আমি যদি খোৱা এবাৰ আৰম্ভ কৰোঁ তে এইকেইটা মানে একো নহয় এইকেইটা মানে এনেকে দিম আৰু হৈ যাব পুৰা এইকেইটা মানে এইবিলাক ছোৱালীৰ কাৰণে ফেভাৰিট বস্তু আৰু ছোৱালীয়ে ইমান খাব নোৱাৰে তোমাৰ মামা কিবা আনিছে তোমালোকৰ কাৰণে আনবক্সিং আপুনি কৰক আমি খাম আপুনি কৰি দিয়ক চাও কিমান কি বস্তু আনিছে ও চাওমিন কি হেৰি কণী দি চাওমিন বনাইছে নেকি এইটো কি কয় এক চাওমিন অলপ লৈ চাওক কেনে লাগে তো ফাৰ্ষ্ট টাইমত মানে আলু পিটিকা খাল অলপমান দি ল'লোঁ মানে ইয়াতে গোটেইকেইটা একেলগে মিক্স কৰি খাই আছোঁ মজা হৈছে গাইছ বনাইছে চিষ্টাৰে মই বনাইছো মই ইমান কষ্ট কৰিলো মোৰ কথাই নকয় সিস্টাৰে বহুত হেল্প কৰিছে মই কিন্তু মামি চাইছো যে চিষ্টাৰে বনাইছে মই বনোৱা নাই একো কৰা নাই না আপুনি হেৰি কৰিছে আলু পিটিকা বনাইছে মই ভিডিঅ'ত শ্বুট কৰিছো ঠিক আছে মোক খাবলৈ নিদিওঁ মোৰ জাগাই নাই ইয়াতে জাগাই নাই খাই দিয়ক কেনে টেষ্টটো কেনে টেষ্টটো মজা হৈছে না মানে শেষে হৈ গ'ল ইফালে চাওক এই দুটা একেলগে আছে আমাৰ সৰু মইনা কিবা ৰিভিউ দিব নেকি কেনে লাগিছে মজা টেষ্টি ইয়াম যি মৰমটো বেছি দেখুৱাই আছে চাই লওক গাইস ও নো ওয়াও এতিয়া মোৰ নাম্বাৰ এতিয়া মামি পুৰা মামি শর্ট কৰি দি আছে গুটেকেটা চাওক কম গাইস বেলেগ কিন্তু মজা লাগিছে গাইস কিন্তু কথা এটা হ'ল মানে বজাৰত ফুচকাতকৈ ঘৰত বনোৱা ফুচকাত মজাই বেলেগ মানে বাহিৰত কিবা কিবিকে হৈ থাকে আমি লগে মানে নিজে বনাই খাইছোঁ ফ্ৰেছ সব ঠিকে আছে বাট আপোনাৰ এই হেৰিটো যে আছে এইটো পেলাই দিব লাগিছিল আপোনাৰ আপুনি কিন্তু হেৰি কৰা নাই বাকলটি পেলাই নাই কমি যাব সেইকাৰণে বহুত কেইটামান মামি কিন্তু বুদ্ধি আছে বেলেগ কিন্তু টেকনিক খটাই দিছে মানুহ বহুত সেইকাৰণে পুৰা এই আলুৰ বাকলি কেইটা ৰাখি দিছে খাই থাক এইফালে মামি আৰু অলপ দি আছে তো খাই চাও কেনে লাগে এই মইনাহঁতকো দিব এইজনী কিন্তু বেছি খাই আছে আৰু চুপচাপ মনে খালি খাইয়ে আছে কেনে লাগিছে মজা না গাইজ ঘৰত বনাই খোৱাটো এইটো মজাটোৱে বেলেগ বজাৰত খাব আপুনি কোনো শান্তি নাপায় ঘৰত যে খাব এক পিচ খালিও যিটো শান্তি পাব বজাৰত নাপায় কেতিয়াও নাপায় আৰু গোটেইকেইটা একেলগে মিলি জুলি খাই আছো চ' আপোনালোকে ফেমিলিৰ লগত বহি কেনে কেতিয়াবা টাইমটো স্পেণ্ড কৰি কেনে খাব খাই চাব ভাল লাগিব এয়া মামী আৰু বাইদেউ খুৱাই আছে বাছ ইয়ামি গাইজ ঘৰত খাব আপোনালোকে বনাই কেনে খালে ভালে লাগে এয়া আমাৰ দাদা হল পানী চানী খাই আছে এইটো চাওক এইটো লাষ্ট ফিনিচিং তাৰমানে চব খাই কেনে পেলাই থৈ দিছে তো গাইস এতিয়া সকলোৱে মিলি জুলি একেলগে খাই ললো গোটেইকেইটা পুৰা মুখত মানে হাঁহি বেলেগ হাঁহি মানে চাওক মানে খালে আৰু এটা ফূৰ্তি কৰি
আৰু সৰু এটা ভিডিঅ' আছিল যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰি দিব লাইক কৰি দিব চবে আৰু যদি ইচ্ছা হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই বাই গাইজ থেংক বাই ইউ বাই